কৰ্মব্যস্ততাৰ ফলত আপুনি দিনৰ দিনটো ল্যাপটপত বহুত সময় কটাব লগা হয় নহলে বা আপুনি বহুত বেছি মোবাইল ব্যৱহাৰ কৰে তাৰ ফলত আপোনাৰ চকুকেইটা বহুত বেছি বিষ আৰু আপোনাৰ চকুৰ লাহে লাহে শক্তি কম হৈ আহিব ধৰিছে আপোনাৰ এইবিলাক সমস্যা হৈ আছে আৰু আপুনি কি কৰিব লাগে গম পোৱা নাই আপোনাৰ যদি এইবিলাক সমস্যা হৈ আছে আজি মই আপোনাৰ বাবে কেইটামান বহুত বেছি সহজ ব্যায়াম লৈ আহিছো যিকিটা ব্যায়াম আপুনি খুব কম সময়ৰ ভিতৰতে ঘৰতে থাকি কৰিব পাৰিব আৰু সেইকিটা ব্যায়াম যদি আপুনি সদায় কৰি যায় চকুৰ শক্তি ঘূৰি আহিব আৰু আপোনাৰ চকু বিষাই থকা সমস্যা একেবাৰে নাইকিয়া হৈ যাব আহকচোন আমি একেলগে ব্যায়ামকেইটা কৰো কম ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ বুঢ়া আঙুলিটো সন্মুখৰ ফালে নিব আৰু পিছফালে নিব আৰু লগতে আপুনি সন্মুখৰ ফালে নিলেও পিছফালে আনিলেও আপোনাৰ বুঢ়া আঙুলিটো চাই থাকিব এনেকৈ লৈ গলে চাব আৰু আপোনাৰ ফালে আনোতেও চাই থাকিব আপুনি গোটেই সময়খিনি আপোনাৰ বুঢ়া আঙুলিটোৰ ফালে চাব আৰু এনেকৈ ব্যায়ামটো আপুনি 10 বাৰ পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ চকুকেইটা এনেকৈ ওপৰৰ ফালে ঘূৰাব এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিব 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ থুতুৰিটো এনেকৈ ধৰি ল'ব তাৰ পিছত আপোনাৰ বুঢ়া আঙুলিটো এটা কোণাৰ ফালে নিব তাৰ পিছত আনটো কোণাৰ এটা সাইডে নিব পিছত তল ফালে নিব আমি থুতুৰিটোকে ধৰি লৈছো যাতে আপোনাৰ ডিঙিটো লৰচৰ নহয় আৰু আপুনি ব্যায়ামটো শুদ্ধভাৱে কৰিব পাৰে একে ধৰণে আমি আনটো সাইডেও একে ব্যায়ামটো ৰিপিট কৰিম এনেকৈ ধৰি ললো এটা কোণাত নিলো আনটো কোণাত নেক্সট ব্যায়ামটোৰ বাবে আমি কি কৰিম আপুনি আপোনাৰ থুতুৰিটো একে ধৰণে ধৰি ল'ব এবাৰ বুঢ়া আঙুলিটো এটা সাইডে নিব তাৰ পিছত আনটো সাইডে নিব এটা কথা মনত ৰাখিব আপুনি অকল আপোনাৰ চকুটো লৰচৰ কৰিব আৰু এনেকৈ ব্যায়ামটো আপুনি 10 বাৰ পুনৰাবৃত্তি কৰিব নেক্সট ব্যায়ামটোৰ বাবে আমি আমাৰ থুতুৰিটো ধৰি লম তাৰ পিছত বুঢ়া আঙুলিটো এনেকৈ ওপৰৰ ফালে লৈ যাম তল ফালে লৈ যাম ওপৰৰ ফালে লৈ যাম তল ফালে লৈ যাম আৰু এনেকৈ আমি ব্যায়ামটো 10 বাৰ পুনৰাবৃত্তি কৰিম আপুনি এইকিটা ব্যায়াম কৰি আপোনাৰ চকুকিটা অকমান আৰাম অনুভৱ কৰিছেনে যদি কৰিছে কমেন্ট কৰি জনাবচোন আৰু এই গোটেইকিটা ব্যায়াম যদি আপুনি সপ্তাহত সদায় নোৱাৰিলেও 2 বাৰ বা 3 বাৰ কৰে আপোনাৰ চকুৰ শক্তি ভাল হ'ব আপোনাৰ চকুৰ বিষ মূৰৰ বিষ সকলোবোৰ নাইকিয়া হৈ যাব বহুত জৰুৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিয়ক থ্যাংক ইউ